নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত শতাংশৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াম আৰু প্ৰশ্নসমূহ এনেকুৱাকৈ সমাধান কৰিম অতি কম সময়ৰ ভিতৰত কেনেকৈ আমি তাৰ উত্তৰসমূহ উলিয়াব পাৰিম। ঠিক আছে, চ' মই আপোনালোকক কথা দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাওক। আপোনালোকে শিকিব পাৰিব, জানিব পাৰিব যে বহুত কম সময়ৰ ভিতৰত কেনেকৈ প্ৰশ্নসমূহৰ উত্তৰ উলিয়াব পাৰি। ঠিক আছে, যিহেতু প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সময় আমাৰ বহুত ইম্পৰ্টেণ্ট হয়, গতিকে যিমান কম সময়ৰ ভিতৰত কৰিব পাৰে আমাৰ ইমানেই ভাল হয়, নহ'লে প্ৰশ্ন থাকি যায়। গতিকে আৰু আটাইতকৈ সময় খোৱা বিষয়টোৱে হৈছে গণিত। মই সেইকাৰণে এই বিষয়টো এনেকুৱাকৈ আগবঢ়াম আপোনালোকে বহুত কম সময়ৰ ভিতৰতে প্ৰশ্নসমূহ কৰি উলিয়াব পাৰিব। ঠিক আছে, মইতো আপোনালোকক কথা দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, তাৰপিছত গম পাব মই কি আপোনালোকক দিবলৈ যত্ন কৰিছোঁ, কেনেকৈ আপোনালোকে কৰিব। আৰু মোৰ বিশ্বাস আছে আপোনালোকে শিকিব পাৰিবই। ঠিক আছে, আৰু আপোনালোকে সেই টেকনিক এপ্লাই কৰি পেলাই বহুত কম সময়ৰ ভিতৰত প্ৰশ্নসমূহ সমাধান কৰিব পাৰিব। ঠিক আছে, চ' আমি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম প্ৰশ্নটোত কৈছে কি 630%। একেবাৰে সৰু প্ৰশ্ন এটা লৈছোঁ। ঠিক আছে, 630% মানে, ঠিক আছে, আমি সৰুৰ পৰা এটা কথা জানো কি য'ত ৰ থাকে তাত কি দিব লাগে, আমি পূৰণ দিব লাগে, আৰু য'ত শতাংশ চিন থাকে তাত 100ৰে হৰণ কৰিব লাগে। আমি সৰুৰ পৰা জানো। যদি কোনোবাই নাজানে আজিৰ তাৰিখৰ পৰা শিকি লওক, জানি লওক যে য'ত ৰ থাকে তাত পূৰণ চিন সদায় বহিব, আৰু শতাংশৰ চিম্বলটো য'ত থাকে তাত 100ৰে সদায় হৰণ হ'ব। তাৰপিছত এনেকৈ পতাৰ পিছত আৰু এইটো কটাকটি কৰি দিলে উত্তৰৰ দেখোন ওলাই গ'ল। ঠিক আছে, তলৰ দুটা শূন্য কাটিলোঁ, ওপৰৰ দুটা শূন্য কাটিলোঁ, তাৰপিছত কি থাকিলে 60 আৰু 3, তাৰপিছত কিমান পালোঁ আমি, পূৰণ কৰি দিলে আমি পাম 180। ঠিক আছে, উত্তৰ আমি গ'টো পালোঁ। ঠিক আছে, এনেকৈ কৰিলোঁ। মই আৰু এটা ধৰণে কৰি দিছোঁ, ছেকেণ্ডৰ উত্তৰ ওলাই যাব ছেকেণ্ডত। ঠিক আছে, এইটোতো অকণমান সময় ল'লেই, কিন্তু ছেকেণ্ডৰ উত্তৰ ওলাই যাব। কেনেকৈ বুজি ল'ব লাগে। 30% মানেনো কি? 30% মানে কি? 30% মানে হৈছে 130। 30% মানে কি? 130। তেতিয়াহ'লে আমাক সুধিছে কিমানৰ বিচাৰিছে? 600ৰ 30%। চ' 30% মানে হৈছে 130। তেতিয়াহ'লে 630% মানে কিমান হ'ব? ঠিক আছে, চ' যদি মই কওঁ 100ত যদি 30 হয়, 200ত কিমান হ'ব? 60 হ'ব, 300ত কিমান হ'ব? 90 হ'ব। তেতিয়া 600ত কিমান হ'ব? 6ৰে পূৰণ কৰিব নালাগিব জানো? কিমান পালোঁ? 6 3 18, অৰ্থাৎ 180। হয়নে? অপশ্যন ক ছেকেণ্ডৰ উত্তৰ ওলাইছেনে নাই? ঠিক আছে, নিশ্চয়কৈ আপোনালোকে সহজ পাইছে। যদি ভাল পাইছে লাইক কৰি দিয়ক। নেক্সট প্ৰশ্নলৈ আগবঢ়াওঁ। নেক্সটটোত কি কৈছে? 100ৰ 40% সমান 240। চ' ইয়াত মই কৈছিলোঁ যে য'ত ৰ থাকে পূৰণ চিন দিব লাগে, আৰু য'ত শতাংশৰ চিনটো থাকে সেইটো জাষ্ট 100ৰে হৰণ কৰি দিব লাগে। অ'কে, তাৰপিছত আমি এইফালে বাকীবোৰ পাতি দিলোঁ 240। অ'কে, তাৰপিছত আমি এটা কথা সৰুৰ পৰাই জানো যে 100ৰ লগত যিটো পূৰণ হৈ থাকে সি সমান চিনৰ পিছলৈ গ'লে হৰণ হয়, আৰু 100ৰ লগত যিটো হৰণ হৈ থাকে সমান চিনৰ লগত গৈ সি পূৰণ হয়। চ' মানে সমান চিনৰ পিছত গৈ পেলাই সি পূৰণ হয়। চ' এই 100টো 100ৰ লগত হৰণ হৈ আছে, সমান চিনৰ পিছত গৈ পেলাই 240ৰ লগত পূৰণ হ'ব, আৰু xটো 40ৰ লগত, অৰ্থাৎ 40টো 100ৰ লগত পূৰণ হৈ আছে, সমান চিনৰ পিছত গৈ পেলাই হৰণ হ'ব। যদি কোনোবা কনচেপ্টটো নাজানে এতিয়াই ক্লিয়াৰ কৰি লওক যে এনেকৈ যদি 100ৰ লগত পূৰণ হৰণ হৈ থাকে, সমান চিহ্নৰ পিছত যদি পঠিয়াই দিওঁ, তেতিয়াহ'লে 100ৰ লগত পূৰণ হৈ থকাটো হৰণ হয়গৈ, আৰু হৰণ হৈ থকাটো পূৰণ হয়গৈ। ঠিক আছে, চ' আমি এক্সটো অকলশৰীয়া কৰিম। কিয় কৰিম অকলশৰীয়া? এক্সটোৰ মান উলিয়াব লাগিব, সেইকাৰণে আমি অকলশৰীয়া কৰিম। তাৰপিছত আমি পিছত কি পাইছিলোঁ? 240 পাইছিলোঁ, আৰু 100ৰ লগত কোন পূৰণ হৈ আছিলে? এই 40টো পূৰণ হৈ আছিলে, সেইকাৰণে আমি তলত পাতিম। আৰু 100ৰ লগত 100টো কি হৈ আছিলে? হৰণ হৈ আছিলে, সমান চিনৰ লগত সমান চিনৰ পিছৰ লগত গৈ পেলাই কি হ'বগৈ? পূৰণ হ'বগৈ। জাষ্ট কটাকটি কৰি দিলোঁ, শূন্যৰ লগত শূন্য গ'ল, তাৰপিছত এই 4ৰে 24ক 6 বাৰ, আৰু শূন্যটো আছে, শূন্য বাৰ গ'ল, 60 বাৰ গ'ল। অৰ্থাৎ 60 আৰু কি থাকিলে? 60 আৰু 10 থাকিলে, তলতটো একো নাথাকিলে। চ' 60 আৰু 10 পূৰণ কৰিলে কিমান পাম? আমি 600 পাম। উত্তৰ পালোঁনে আমি? 600 পালোঁ। কিন্তু ইয়াতকৈ আৰু এটা ইজি মই টেকনিক দিছোঁ, ছেকেণ্ডৰ উত্তৰ ওলাব। ছেকেণ্ডত কেনেকৈ উত্তৰ ওলাব? ঠিক আছে, এনেকৈ
মই কৈছোঁ যে কোনো এটা সম্পূৰ্ণ বস্তু নিজে সদায় 100% হয়, ঠিক আছে। ইয়াত প্ৰশ্নত কৈছে xৰ 40%ৰ মান 240, অৰ্থাৎ xৰ যদি 40%ৰ মান 240 হয়, xৰ 80%ৰ মান কিমান হ'ব? ইয়াতকৈ ডাঙৰ হ'ব, তাৰ দুগুণ হ'ব। অৰ্থাৎ xটো নিজে এটা সম্পূৰ্ণ বস্তু হয়, সেইকাৰণে xৰ 40% 240 হৈছে। চ' xটো নিজে সম্পূৰ্ণ বস্তু হ'বলৈ হ'লে xটো কি হ'ব লাগিব? 100% হ'ব লাগিব। অৰ্থাৎ আমাক 40%ৰ মান দিয়া আছে, আমি যদি 100% উলিয়াই দিওঁ x মানে xয়ে পাই যাম। চ' 100% উলিয়াই দিলে যদি আমি x পাই যাওঁ, তেতিয়াহ'লে আমি কি কৰিম? 100% উলিয়াই দিওঁ। কেনেকৈ উলিয়াম? এতিয়া চাওঁ, 40% মানে দিয়া আছে আমাক কিমান? 40% মানে আমাক দিয়া আছে 240, ঠিক আছে। আৰু এটা 40% আমি লৈ লওঁ, 40% মানে আমাক কিমান হ'ব? 240, ঠিক আছে। তাৰপিছতে আমি আমাক কিমান লাগে? 100%, তেতিয়াহ'লে আৰু 20% লওঁ। 40% মানে যদি 240 হয়, 20% মানে কিমান হ'ব? 120 হ'ব, ঠিক আছে। তাৰপিছত আমি কি কৰিম? জাষ্ট যোগ কৰিম, এইফালে 100% হ'ল। 100% মানে কিমান? 100% মানে হৈছে x, যিহেতু আমাক xৰ মানে উলিয়াবলৈ কৈছে। আৰু এইফালে যোগ কৰি চাম, যোগ কৰিলে কিমান হ'ব? এইফালে 0, 4 4 8, 8 2 10, 10 0 উকলিব 1, তাৰপিছত 2 2 4 1 5 উকলা 1 6, 600 পালোঁ, ঠিক আছে। এইটো ছেকেণ্ডৰ উত্তৰ লয় না। কেনেকৈ? 40% মানে 240, 40% মানে 240, 240 240 কিমান হ'ল? তাৰপিছত আকৌ 20% হ'ল, অৰ্থাৎ 120, গোটেইকেইটা যোগ কৰি দিলোঁ, উত্তৰ ওলাই গ'ল, ছেকেণ্ডৰ ওলাই গ'ল, তেনেকৈ। চ' নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন এটা আহিছে, কৈছে কি এটা সংখ্যাৰ 5%ৰ মান 9। এইটো এটা সংখ্যাৰ 5%ৰ মান বুলি কৈছে, কিন্তু এইটো ইয়াৰ লগত একেবাৰেই একেই, কাৰণ ইয়াত যেনিবা xৰ 40% বুলি কৈছে, কিন্তু ইয়াত কৈছে এটা সংখ্যাৰ 5%ৰ মান। চ' এটা সংখ্যা মানে যদি আমি x ধৰোঁ, xৰ যদি 5%ৰ মান যদি 9 হয়, তেতিয়াহ'লে মই কৈছিলোঁ ইয়াৰ আগৰটো নিচিনাই, কোনো এটা সম্পূৰ্ণ বস্তু নিজে 100% হয়। xটো কিমান শতাংশ হ'ব? xটো নিজে 100% হয়, ঠিক আছে। xটো নিজে 100% হয়, 100% হয়, কিন্তু তাৰ 5%ৰ মান 9 হয়। তেতিয়াহ'লে আমি যদি এইটো 100% কৰি দিব পাৰোঁ, তেতিয়াহ'লে এই সংখ্যাটো আমি গম পাই যাম, ঠিক আছে। চ' 100% কৰিবৰ কাৰণে কি কৰিম? এতিয়া 100% কৰিব, এই 5ৰ লগত যদি আমি 5ৰ লগত যদি আমি 20 পূৰণ কৰি দিওঁ, 5ৰ লগত যদি আমি 20 পূৰণ কৰি দিম, কিমান পাম? 100% পাই যাম। তেতিয়াহ'লে 5%ৰ মান যদি 9 হয়, 5ৰ লগত আমি যিহেতু 20 পূৰণ কৰিলোঁ, তেতিয়াহ'লে 9ৰ লগতোতো 20 পূৰণ কৰিব লাগিব না, তেতিয়াহ'লেহে 100% ওলাবগৈ। এইটো 100%, তেতিয়াহ'লে এইফালে 9 × 180 হ'ল। অপশ্যন কি পালোঁ? গ পালোঁ, ঠিক আছে। কনচেপ্টটো ক্লিয়াৰ হৈছে। মই আকৌ অকণমান জাষ্ট কৈ দিছোঁ যে এটা সংখ্যাৰ 5% বুলি কৈছে। 5% মানে বহুত সৰু সংখ্যা এটা, 5% মানে হৈছে 9। এটা সংখ্যাটো সম্পূৰ্ণ হয়, গতিকে সি 100% হ'ব। তাক আমি 100 কৰিবৰ কাৰণে আমি কি কৰিলোঁ? জাষ্ট 20 পূৰণ কৰি দিলোঁ, 5 20 100 হৈ গ'ল না, 5 20 100% হৈ গ'ল। তেতিয়াহ'লে ইয়াকো আমি 20 পূৰণ কৰি দিব, 9ৰ লগতো আমি 20 পূৰণ কৰি দিম, ঠিক আছে। 20 পূৰণ কৰি দিম আমি, 20 পূৰণ কৰি দিলে কিমান হ'ব? 9 × 180। চ' 100%ৰ মান কিমান পালোগৈ? 180 পালোগৈ। বহুত ইজি নহয় জানো? ছেকেণ্ডত ওলাই যাব এইবোৰ উত্তৰ। চ' নেক্সট আহিলে, ইয়াত আহিছে কি 6500 টকাৰ কিমান শতাংশৰ মান 885 টকা হয়, ঠিক আছে। কিমান শতাংশৰ মান ইমান হ'ব বুলি কৈছে। চ' আমি যদি চাওঁ, ইয়াত কিমান দিয়া আছে? 6500 দিয়া আছে, 6500 দিয়া আছে। ইয়াৰ আমাক কিমান শতাংশৰ মান সুধিছে, আৰু 845 হ'ব। চ' 1% মান ধৰি লৈছোঁ আমি, ধৰা হ'ল 6500ৰ 1% মান 845, ঠিক আছে। গতিকে আমি ইয়াত আমি জাষ্ট এনেকৈ কৰিব পাৰোঁ দেই, এনেকৈ 655, ইয়াত আহিলে না, 6500 টকাৰ এটা আহিছে, গতিকে আমি পূৰণ চিন দিলোঁ। আৰু এইফালে x আহিলে, xৰ তলত পাৰ্চেণ্টেজ আছে, ঠিক আছে। আৰু এইফালে কিমান হ'ব? 845 হ'ব। তেতিয়াহ'লে অলপ আগতে কৈছিলোঁ যে xৰ লগত যিসকল পূৰণ হয়, সেই সমান চিনৰ পিছলৈ গৈ পেলাই হৰণ হয়গৈ, আৰু যিটো হৰণ হয়
সমান চিনৰ পিছলৈ গৈ পেলাই পূৰণ হৈ গৈছিলোঁ। গতিকে এইটোকে যদি এপ্লাই কৰি দিওঁ, এক্সটো ৰখাই দিলোঁ, এক্সৰ লগত হৰণ হৈ আছে 100টো, এইফালে পূৰণ হ'বগৈ। পিছত কি আছে 845 আৰু পূৰণ হ'ব 100, তাৰপিছত এইফালে কিমান হ'বগৈ 6500। ঠিক আছে, 6500 কটাকটি কৰি দিলোঁ, এইটোৰ লগত এইটো, তাৰপিছত এইটোৰ লগত এইটো। তাৰপিছত এইটো যদি আমি কি কৰোঁ, এইটো ওপৰত আছে 845 আৰু তলত আছে যেনিবা 65, এই দুটা যদি আমি হৰণ কৰি দিওঁ, ঠিক আছে, হৰণটোতো আৰু শিকাব লাগিব জানো, হৰণ যেতিয়া কৰি দিওঁ তেতিয়া আমি পাই যাম 13%। ঠিক আছে, 13%। অ'কে, তেনেকৈ কৰিব পাৰে। চ' নেক্সট আহিলে কৈছে কি কিমান মিটাৰৰ 20%ৰ মান 160 হ'ব। এইটো মই কৰি নিদিওঁ, জাষ্ট আপোনালোকৰ হোমৱৰ্ক পঠিয়াইছোঁ, মানে নিজে এবাৰ কৰিবলৈ কৈছোঁ। এইটো জাষ্ট হিণ্টছটো দিম। ইয়াত কিমান মিটাৰৰ, যেনিবা ধৰি লৈছোঁ এক্স মিটাৰৰ, মানে এক্সৰ 20%ৰ মান আমি আগত কৰি আহিলোঁ না, এক্সৰ 20%ৰ মান কিমান 160 হয়, তেতিয়াহ'লে এক্সটো উলিয়াব লাগে। চ' কি কৰিব লাগিব, এই 100% কৰি দিলে উত্তৰ ওলাই যাব। চ' নেক্সট আহিছোঁ, এইটো অকণমান দীঘল প্ৰচেছ যদিও ইজি আছে, ইমান চিন্তা কৰিব নালাগে। কৈছে কি নিৰ্মালীয়ে তেওঁৰ হাতত থকা টকাৰ 75% খৰচ কৰাৰ পিছত তেওঁৰ হাতত 600 টকা বাচি থাকিল। তেওঁৰ হাতত আৰম্ভণিতে কিমান টকা আছিল? আৰম্ভণিতে যিমান টকা আছিল 100% আছিল না, আৰম্ভণিতে যিমান টকা আছিলে কিমান আছিলে 100% আছিলে। তেতিয়াহ'লে যেতিয়া খৰচ কৰিলে, কিমান খৰচ কৰিলে 75% খৰচ কৰিলে, হাতত থকা টকাৰ কিমান শতাংশ খৰচ কৰিলে 75% খৰচ কৰিলে, তেতিয়াহ'লে কিমান শতাংশ খৰচ কৰিবলৈ বাকী থাকিলে 25% খৰচ কৰিবলৈ বাকী থাকিলে। চ' 25% যদি খৰচ কৰিবলৈ বাকী থাকিলে হাতত কেইটকা বাকী থাকিলে, টকা হিচাপে কিমান থাকিলে, টকা হিচাপেতো 600 থাকিলে, টকা হিচাপেতো 600 থাকিলে। চ' এতিয়া কথাটো হ'ল কি, হাতত প্ৰথমতে কিমান টকা আছিলে, হাতততো 100% আছিলে না, 100% আছিলে কাৰণে সেই 25টোক আমি জাষ্ট 4ৰে পূৰণ কৰি দিম, 4 25 100% হৈ গ'ল, আৰু সেইমতে ইয়াকো আমি 4ৰে পূৰণ কৰি দিম, কিমান হৈ যাব 6 4 2400। ছেকেণ্ডৰ উত্তৰ ওলাই গৈছে 2400। উত্তৰ অপশ্যন কটোৱে শুদ্ধ। ঠিক আছে, গতিকে কনচেপ্টকেইটা শিকক, এবাৰতে যদি বুজিবলৈ অসুবিধা পাইছে ৰিভাইজ কৰি চাওক। চ' নেক্সট আহিলে শান্তনুৱে এটা বৰ্ষত 204 দিন বিদ্যালয়ত উপস্থিত আছিল। ঠিক আছে, যদি তেওঁৰ উপস্থিতি 85% হয়, তেন্তে বৰ্ষটোত কিমান দিন বিদ্যালয় খোলা আছিলে। ঠিক আছে, এইটো ইজি হয়, মই কৈ দিছোঁ যে শান্তনুৱে এটা বৰ্ষত 240 দিন বিদ্যালয়ত উপস্থিত আছিল। এইটো এনেকুৱা নহয় যে শান্তনুৱে যে যিমান বিদ্যালয় খোলা আছিলে প্ৰত্যেক দিনাখনেই যে উপস্থিত আছিল। ঠিক আছে, গতিকে এইটো আমি এনেকৈ ক'ব পাৰোঁ যে যিমান বিদ্যালয় খোলা আছিলে ইমান দিন শান্তনুৱে উপস্থিত নাছিলে, কিন্তু 204 দিন উপস্থিত আছিলে। ঠিক আছে, আৰু আমি যদি চাওঁ বিদ্যালয় কিমান খোলা আছিলে সেইটো যদি চাওঁ, আমি তো গম নাপাওঁ না বিদ্যালয় কিমান খোলা আছিলে, কিমান দিন খোলা আছিলে গম নাপাওঁ। সেইকাৰণে আমি ধৰি ল'ব পাৰোঁ, ধৰি ল'লোঁ বিদ্যালয় X দিন খোলা আছিলে, বিদ্যালয়ৰ খোলা দিন কিমান X, বিদ্যালয় X দিন খুলিছিলে, X দিন যে খুলিছিলে তাৰে কিমান দিন সি উপস্থিত আছিলে 85% উপস্থিত আছিলে। 85% মানে কিমান হয় 204। ঠিক আছে, 204 দিন, অৰ্থাৎ শান্তনুৱে স্কুল মানে বিদ্যালয়ত যিমান দিন খোলা আছিলে তাৰ 85% উপস্থিত আছিল, মানে 204 দিন আছিলে তাৰমানে। ঠিক আছে, চ' 204 দিন উপস্থিত আছিলে। তেতিয়াহ'লে একেটা কথা 85 যদি উপস্থিত আছিলে, এক্সৰ মান উলিয়াব লাগে, 100% কৰি পেলালে উত্তৰ হ'ব। ঠিক আছে, এইটো কিন্তু 100% কৰিবৰ কাৰণে অকণমান জটিল, সেইকাৰণে এইটো আমি কি কৰিম, এইটো আমি আৰু পাৰ্চেণ্টেজৰ কনচেপ্টটো লগাম। চ' থাকিলে কি কৰিব লাগে, থাকিলে আমি কি কৰিব লাগে পূৰণ দিব লাগে। চ' আমি ইয়াতে আমি পূৰণ চিন, এই য'ত আছে তাত পূৰণ চিনটো দি দিম। ঠিক আছে, পাৰ্চেণ্টেজটো য'ত আছে তাত আমি কি কৰি দিম হৰণ চিন দি দিম। ঠিক আছে, চ' ইয়াত আমি পূৰণ চিন দিলোঁ, এইফালে 100ৰে হৰণ কৰি দিলোঁ। আৰু মই কৈছিলোঁ যে এক্সৰ লগত যি পূৰণ হৈ থাকে সমান চিনৰ পিছত গৈ হৰণ হ'বগৈ, আৰু এক্সৰ লগত যি হৰণ হৈ থাকে সমান চিনৰ পিছত গৈ পূৰণ হ'বগৈ। গতিকে আমি সেইটো হিচাপত পাতিলে ইয়াত এক্সটো ৰখালোঁ, এক্সটো ৰখাই পেলাই আমি যদি চাওঁ এইফালে এক্সৰ লগত পূৰণ হৈ আছে 85, তলত বহুৱাই দিলোঁ, আৰু 204 পিছত আছে, আৰু 204 পিছত আছে
আমি লিখিছোঁ 204 আৰু এক্সটোৰ লগত 100টো হৰণ হৈ আছিলে সেইকাৰণে সি পিছত গৈ পেলাই পূৰণ হ'বগৈ 100টো জাষ্ট পাতি দিলোঁ তাৰপিছতে ইয়াৰ উত্তৰ কিমান হ'ব আমি যদি চাওঁ এইটো কটাকটি কৰিব লাগিব অৰ্থাৎ হৰণ কৰিব লাগিব আৰু এই হৰণটো জানো মই কৰি দি থাকিম জানো গতিকে মই এইটো ইয়াৰ উত্তৰটো ডাইৰেক্ট উলিয়াই দিছোঁ ইয়াৰ উত্তৰ হৈছে 240 এইটো যদি কটাকটি যদি কৰোঁ আমি পাই যাম 240 দিন ঠিক আছে কটাকটিটো নিজে কৰি চাব বহিত লৈ পেলাই কলম চলম লৈ নিজে কৰি চাব ঠিক আছে নিজৰ এটা প্ৰেক্টিছো হ'ব 240 দিন হ'ব অৰ্থাৎ শান্তনুৱে 240 দিনৰ ভিতৰত 204 দিন উপস্থিত আছিলে যিটো 85% হয় ঠিক আছে ওকে নেক্সট যদি চাওঁ ইয়াত আহিলে এখন ফলৰ বাগিচাত মুঠতে 3000 জোপা গছ আছে ঠিক আছে ইয়াৰে 30% আপেল গছ আৰু 25% কমলা গছ আৰু বাকীবোৰ নাচপতি গছ বাকীখিনি বাগিচাখনত নাচপতিৰ সংখ্যা কিমান নাচপতিহে বিচাৰিছে ঠিক আছে ইজি বহুত ইজি 100%ৰ ফৰ্মুলা লগাই দিলে হৈ গ'ল যে 100% কৰি দিলে হৈ যাব কাৰণ কেলে ইয়াত এখন ফলৰ বাগিচাত মুঠতে 3000 জোপা গছ আছে 3000 জোপা মানে কি 3000 জোপা মানে হৈছে 100% 3000 জোপা মানে কি 3000 জোপা মানে হৈছে 100% তাৰে 30% কিমান 30% হৈছে আমাৰ 30% হৈছে কিমান আপেল আৰু যোগ যদি কৰোঁ 25% হৈছে কিমান 25% কমলা আৰু বাকি কিমান থাকিলে 100%ৰ পৰা 30% কিমান গ'ল 55 গ'ল বাকি 45% কি হ'ল বাকি 45% নাচপতি আৰু আমাক নাচপতিয়ে বিচাৰিছে বহুত সহজ গতিকে আমি এতিয়া কিমান বাগিচাখনত কিমান গছ আছে 3000 আছে আৰু আমি গম পালো নাচপতি কিমান শতাংশ আছে গম পালো নে নাই যেনে আপেল যদি 30% থাকে কমলা যদি 25% থাকে আপেল আৰু কমলা মিলাই কিমান হৈ গ'ল 55% হৈ গ'ল তেতিয়া হলে বাকিবোৰ বলে নাচপতি বুলি কোৱা নাই জানো গতিকে বাকিবোৰ যদি নাচপতি হয় তেতিয়া হলে 45 এ নাচপতি হ'ব না 45% গতিকে আমি 3000ৰ যদি আমি 45% উলিয়াও উত্তৰে ওলাই যাব সো 3000ৰ 45% আমি উলিয়াও 3000ৰ 45% কিমান হ'ব আমি জাস্ট ইয়াত 3000ৰ হৰ মানে পূৰণ 45% মানে আমি 100ৰে হৰণ কৰি দিলোঁ তাৰপিছত এনেকৈ কাটি দিলোঁ দুটা কাটি গ'ল তাৰপিছত এনেকৈ পূৰণ কৰিলোঁ 30 আৰু 45ক যদি পূৰণ কৰোঁ কিমান হ'ব 30 * 45 ঠিক আছে 30 * 45 হলে আমি পাম 1350 1350 জোপা ইজি না বহুত ইজি কনসেপ্টটো ল'ব লাগে বহুত উত্তৰ ওলাই যাব অপচন খটো শুদ্ধ উত্তৰ 1350 জোপা নাচপতি আছে নেক্সট আহিলে এটা প্ৰশ্নত কৈছে যে এটা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ 40% নম্বৰ পাব লাগে ৰক্তিমে 185 নম্বৰ পাই অনুত্তীৰ্ণ হ'ল তেওঁ আৰু 15 নম্বৰ বেছি পোৱা হ'লে উত্তীৰ্ণ হ'লহেঁতেন পৰীক্ষাটোৰ মুঠ নম্বৰ কিমান আছিল ঠিক আছে বহুতে সহজ প্ৰশ্ন কৈছে যে 40% নম্বৰ পালে পাছ হয় বুলি কৈছে কিন্তু ৰক্তিমে পালে 185 নম্বৰ অৰ্থাৎ অনুত্তীৰ্ণ হ'ল মানে ৰক্তিমে 40% নম্বৰ পাব নোৱাৰিলে কিন্তু এটা কথা আমাক কৈছে যে তেওঁ আৰু 15 নম্বৰ বেছি পোৱা হ'লে উত্তীৰ্ণ হ'লহেঁতেন অৰ্থাৎ 185 লগত যদি আমি আৰু 15 নম্বৰ বেছি কৰি দিওঁ তেতিয়া হলে 40% নম্বৰ হ'ব নহয় জানো কিয়নো 40% নম্বৰ যদি পালে পাছ হয় তেতিয়া হলে ৰক্তিমে 185 নম্বৰ পাই পেলাই যেহেতু ফেল কৰিলে আৰু 15 নম্বৰ পালেহে পাছ কৰিলেহেঁতেন বুলি কৈছে মানে 185 লগত 15 যোগ কৰিলে যিটো পাব সেইটো কিন্তু 40%ৰ সমান হ'ব সো আমি চাওঁচোন এটা 40%ৰ মানটো কিমান হ'বগে ঠিক আছে 40%ৰ মানটো হ'ব 40% মানে হ'ব 185 + 15 হ'ব বুজি পাইছা চাগৈ নিশ্চয় গতিকে আমি যদি চাওঁ 185 লগত 15 যোগ কৰি তেতিয়া হলে আমি পাওঁ 200 অৰ্থাৎ 40%ৰ মান কিমান পালো 200 পালো কিন্তু আমাক কি বিচাৰিছে আমাক বিচাৰিছে ইয়াত পৰীক্ষাটোৰ মুঠ নম্বৰ কিমান আছিল সো পৰীক্ষাটোৰ মুঠ নম্বৰ উলিয়াবলৈ হলে আমি কি উলিয়াব লাগিব আমি উলিয়াব লাগিব 100% উলিয়াব লাগিব কিয় কোনো এটা সম্পূৰ্ণ বস্তু
কোনো এটা সম্পূৰ্ণ বস্তু সদায় নিজেই 100% হয় ঠিক আছে পৰীক্ষাটোৰ মুঠ নম্বৰটো এটা সম্পূৰ্ণ বস্তু হয় গতিকে কি হ'ব 100% হ'ব যেহেতু আমি ইতিমধ্যে আমি 40% মানে গম পাই গৈছো যে 200 বুলি হয়নে 40% মানে 200 বুলি গম পালো এতিয়া আমি উলিয়াব লাগে 100% 100% কি উলিয়াবলৈ মই ক'লোৱে যে পৰীক্ষাটোৰ মুঠ নম্বৰটো এটা 100% হয় গতিকে 100% আমি উলিয়াম সো 100% উলিয়াবৰ কাৰণে জাস্ট আমি 40% মান পালোই আৰু এটা 40% চাওঁচোন আমি কিমান হয় আৰু এটা যদি 40% চাওঁ তেতিয়া হলে আমি আৰু এটা 200 পাম ইয়াত 40 কিমান হল 80 হল আৰু আমাক কি লাগে 20% লাগে যে 40% মানে যদি 200 হয় 20% মানে কিমান হ'ব 20% মানে হ'ব 100 হ'ব তেতিয়া হলে এইফালে শতাংশ কেইটা যদি আমি যোগ কৰো এইফালে 100% পাই যাম আৰু এইফালে যদি নাম্বাৰ কেইটা যদি যোগ কৰো তেতিয়া হলে কিমান পাম 200 200 100 মানে 500 পালো কিমান পালো 500 গতিকে অপচন ঘতে শুদ্ধ উত্তৰ প্ৰশ্নটো যিমান টান আছিল মানে দীঘল আছিল যিমান টান যেন লাগিছিল ইমানেই সহজ আছিল আৰু সেকেন্ডৰ উত্তৰ উলিয়াব পাৰিবনে নাই নিশ্চয়কৈ সেকেন্ডৰ উত্তৰ উলাব এটো সো নেক্সট আহিলে এটা ৰেডিঅ'ৰ মূল্য 8% বৃদ্ধি কৰা হ'ল ৰেডিঅ'টোৰ পূৰ্বৰ মূল্য 900 টকা হলে নতুন মূল্য কিমান হ'ব ঠিক আছে বহুত সহজ মইটো বহুত শৰ্ট ট্ৰিকত উলিয়াই দিম হা ইমান জামালা কৰি নাথাকো এনেকুৱা প্ৰশ্ন আহিলে সদায় কেনেকৈ কৰিব লাগে এনে কৰিব লাগে যে 8% বৃদ্ধি কৰাৰ পিছতহে ৰেডিঅ'টোৰ পূৰ্বৰ মূল্য 900 টকা আছিল 8% বৃদ্ধি কৰাৰ পিছত কিমান হ'ব এটো সুধিছে ইয়াত যেতিয়া বৃদ্ধি হয় মই কৈছো যে 8% মানে হৈছে 108 8% মানে কিমান 108 ঠিক আছে 8% মানে হৈছে 108 মানে 100 টকা বস্তুটো 8 টকা বাঢ়িব তাৰ মানে হেতু কথা 8% যেটো বৃদ্ধি হৈছে এটা কথা 8% মানে এটা কথা বুজিব লাগে যে 108 বুজি পাব লাগে কিন্তু ইয়াত আমাক কৈছে কি ইয়াত আমাক 8% বৃদ্ধি বুলি কৈছে যেতিয়া বৃদ্ধি বুলি কৈছে তেতিয়া হলে 100 বস্তুটো 8 টকাকে বাঢ়িব 100 বস্তুটো 8 টকাকে বাঢ়িব তেতিয়া হলে এইটো কিমান 900 কিমান বাঢ়িব ঠিক আছে 900 কিমান বাঢ়িব এইটো আৰু জানে আৰু 900 কিমান বাঢ়িব ঠিক আছে 900 আমাৰ 9 ৰে যদি পূৰণ কৰি 8 9 গুণ 72 বাঢ়িব ঠিক আছে এটা এটাকে কৰি গলেও হ'ব যে 100 যদি 8 বাঢ়িছে 200 কিমান বাঢ়িব 16 300 কিমান বাঢ়িব 24 তেনেকৈ বাঢ়ি গৈ থাকিব না তেতিয়া 900 আমাৰ 72 বাঢ়িবগে ঠিক আছে এতিয়া আমাক কৈছে বঢ়াটো আমাক সোধা নাই নতুন মূল্যৰ কথা সুধিছে যেহেতু পূৰ্বৰ মূল্য কিমান আছিল পূৰ্বৰ মূল্য আছিল 900 আৰু ইয়াৰ কিমান শতাংশ বাঢ়িলে 8% বাঢ়িলে 8% মানে কিমান পাইছিলো আমি পাইছিলো 72 ঠিক আছে এটা নতুন মূল্য পুৰণা মূল্যৰ লগত বৃদ্ধিটো যোগ কৰিলেহে নতুন মূল্যটো পাম গতিকে কিমান পাম 972 এইটোৱে শুদ্ধ উত্তৰ অপচন গ ঠিক আছে সহজে আছে নেক্সট আহিল ইয়াতে প্ৰশ্নত কৈছে যে এটা আলমিৰাৰ মূল্য 12% বৃদ্ধি কৰাৰ পাছত মূল্য 8736 টকা হৈ গৈ আলমিৰাটোৰ পূৰ্বৰ মূল্য কিমান আছিল সো পূৰ্বৰ মূল্য উলিয়াবৰ কাৰণে বহুত এটা সহজ উপায় আছে কেনেকৈ কৰিব লাগে এনেকৈ কৰিব লাগে যে যেহেতু 12% বৃদ্ধি কৰাৰ পিছত 8736 টকা হৈছেগে এটা আমি এনেকৈ কৰিব লাগে 8736 ৰ লগত 100 টো পূৰণ কৰিব লাগে আৰু এই যে কিমান পাৰ্চেন্ট বৃদ্ধি হৈছে এইটো আমি তলত যিমান পাৰ্চেন্ট বৃদ্ধি হয় এইটো 100 ৰ লগত যোগ কৰি পেলাই পাতিব লাগে যদি বৃদ্ধি নহয় বলে হ্ৰাস হৈছে তেতিয়া হলে 100 ৰ পৰা মাইনাস কৰি পাতিব লাগে ঠিক আছে কেতিয়াবা কি হয় প্ৰশ্ন এনেকা আহে যে 12% বলে হ্ৰাস হোৱাৰ পিছতহে বলে ইমান টকা হলগে তেনেকৈ আহে তেতিয়া হলে ওপৰটো একেটাই থাকিব কিন্তু তলৰটো 100 ৰ পৰা বিয়োগ কৰি পাতিব লাগে জাস্ট এটো এক্সট্ৰা কনসেপ্ট এটা দিলো ইয়াত আমি 12% যেহেতু বৃদ্ধি বুলি কৈছে সেইকাৰণে আমি 100 ৰ লগত 12 টো যোগ কৰি পেলাই আমি তলত পাতিলো আৰু বৃদ্ধি হৈ পেলাই কিমান টকা হলগে 8736 টকা হলগে এইটো আমি জাস্ট 100 ৰ লগত পূৰণ কৰিলো আৰু এইটো কটাকটি কৰি দিব লাগে কটাকটি কৰিলে উত্তৰটো হ'বগে 7800 কটাকটিটো আৰু মই ইয়াত কৰি লৈ থাকিম নে কটাকটিটো পাৰিবই ঠিক আছে 7800 ঠিক আছে সো নেক্সট আহিলে ইয়াত আহিলে টিভিৰ মূল্য 5% হ্ৰাস হোৱাৰ পিছত প্ৰীতমে ইমান টকাৰে এটা টিভি কিনিলে মূল্য হ্ৰাস হোৱাৰ আগত টিভিটোৰ মূল্য অৰ্থাৎ এইটো
পূৰ্বৰ মূল্যই উলিয়াবলৈ কৈছে ইয়াত 5% হ্ৰাস হোৱাৰ কথা কৈছে যদি 5% হ্ৰাস হৈছে কি কৰিব লাগে মই কৈছিলোৱে যে 5% হ্ৰাস হোৱা মানে আমি কি কৰিব লাগিব 1 ৰ পৰা মাইনাস কৰি পাতিব লাগে কত পাতিব লাগে তলত সো ওপৰত কি পাতিব লাগিব আমি এইটো পাতিব লাগিব এনেকে 17575 ইনটু 100 কৰিব লাগে তাৰ পিছত আমি তলত 5% হ্ৰাস কৰি পেলাই যদি পাতো তেতিয়া হলে আমাৰ ইয়াত 95 আহিব ঠিক আছে আৰু এইটো কটাকটি কৰা কামটো নিজৰ কাম ঠিক আছে কটাকটিটো আৰু মই কি কৰি দি থাকিম ইয়াৰ উত্তৰটো হ'ব 18500 অপচন গটোৱে শুদ্ধ ঠিক আছে নেক্সট আহিলে এটা সোলাৰ দাম 850 টকাৰ পৰা বাঢ়ি 977.50 টকা হ'লগৈ সোলাটোৰ শতকৰা মূল্য বৃদ্ধি কিমান সো শতকৰা মূল্য বৃদ্ধি উলিয়াবৰ কাৰণে আমি এটা কথা জানিব লাগে ইয়াত মই লিখি দিছো শতকৰা মূল্য বৃদ্ধিৰ এটা ফৰ্মুলা আছে জাস্ট ফৰ্মুলাটো দিছো ঠিক আছে শতকৰা মূল্য বৃদ্ধি মই এনেকৈ লিখিছো শতকৰা মূল্য বৃদ্ধি p% অৰ্থাৎ প্ৰফিট পাৰ্চেন্টেজ আমি সদায় তলত মূল এমাউন্ট দিব লাগে যেনে যদি কিনা দামৰ হয় কিনা দাম আহিব আৰু তাৰপিছত আমাক ওপৰত আমি কি কৰিব লাগিব লাভ হলে লাভ আৰু লছ হলে লছ যেহেতু প্ৰফিট পাৰ্চেন্টেজ হয় ওপৰত লাভটোই হ'ব লাভ মানে এল নহয় পি হ'ব ইনটু 100 এইটো কৰি দিলে হ'ব অৰ্থাৎ আমি জানিব লাগিব কি বস্তুৰ কিনা দাম আৰু বস্তুৰ প্ৰফিট আমি জানিব লাগিব সো কিনা দাম আৰু প্ৰফিট জানিবৰ কাৰণে কিনা দামটো আমাক ইয়াত দিয়া আছে যে এটা সোলাৰ দাম 850 টকা বুলি কৈছে এটো কিনা দাম আহিলে আকৌ মানে ইয়াৰ পৰা বাঢ়ি গল ঠিক আছে ইমান টকা বাঢ়ি গল এটো আমি কি কৰিম বেচা দাম হিচাপে ইয়াত কনসিডাৰ কৰিম সো কিনা দাম আৰু বেচা দাম গম পালেহে আমি কি গম পাম কিনা দাম আৰু বেচা দাম গম পালেহে আমি লাভ বা লোকসান গম পাম নহয় জানো 100 টকা বস্তুটো যদি 110 টকাত বিকো তেতিয়া হলে লাভ হৈছে লোকসান হৈছে আমি গম পাম কিয় 100 টকাৰ আমি বস্তুটো কিনিছিলো আৰু বিকিলো মই 110 টকাত 100 টকাত কিনাটো 110 টকাত বিকিলো কিনা দাম আৰু বেচা দাম গম পালেহে লাভ বা লোকসান আমি গম পাওঁ সেই কাৰণে ইয়াটো আমি কিনা দাম আৰু বেচা দাম আমি গম পাই ল'ব লাগিব তাৰ পিছতহে লাভ বা লোকসান গম পাম আৰু লাভ হ'ব কেতিয়া যেতিয়া কিনা দামৰ পৰা বেচা দামটো ডাঙৰ হয় তেতিয়া ঠিক আছে ইয়াত আমাক কৈছে 850 টকাৰ পৰা বাঢ়ি ইমান টকা হলগৈ বুলি কৈছে কিন্তু ইয়াত আমি কিনা দাম আৰু বেচা দাম হিচাপেহে বস্তুটো চাই আছো উত্তৰটো কেতিয়া ওলাব সো আমি লাভ বা লোকসান জানিবৰ কাৰণে কি কৰিম জাস্ট বিয়োগ কৰিম এইটো ক্ষেত্ৰত কি হ'ব এইটো ক্ষেত্ৰত লাভ হ'ব কিয়নো কিনা দামতকে বেচা দামটো বাঢ়ি গল সো আমি যদি বিয়োগ কৰো কিমান পাম আমি 977.50 আৰু 850.00 এনেকৈ যদি বিয়োগ কৰিম আমি পাম 127.5 পাম ওকে ইমান পাম এইটো হৈছে আমাৰ প্ৰফিট ঠিক আছে তাৰ পিছত আমি প্ৰফিট পাৰ্চেন্টেজ উলিয়াম অৰ্থাৎ মূল্য বৃদ্ধি উলিয়াম প্ৰফিট পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে আমি কৈছিলো ফৰ্মুলাটো যে ওপৰৰ লাভটো দিব লাগিব লাভটো কিমান আছিল লাভটো আছিল 125.5 আৰু divided by আমাৰ cost price হ'ব 850 into 100 ঠিক আছে এটো ঠিক আছে এটো জাস্ট আমি কটাকটি কৰিব লাগে আসলে 125 নাছিলে আমাৰ 127 আছিল এটো 127 আছিল গতিকে এটি আমি জাস্ট কটাকটি কৰিব লাগে কটাকটি কৰিলে কি পাই যাম আমি উত্তৰ পাই যাম 15% ঠিক আছে 15% আমি পাই যাম সো নেক্সট কইলো ইয়াতে এই প্ৰশ্নটোত কি কৈছে যে হৰিধনৰ দৰমহা বছৰি 5% বৃদ্ধি হয় বৰ্তমান হৰিধনৰ দৰমহা 35000 টকা হলে 2 বছৰৰ পিছত তেওঁৰ দৰমহা কিমান হ'ব ঠিক আছে এই প্ৰশ্নটো কৰিবৰ কাৰণে আমি এটা কথা জানিব লাগিব বৃদ্ধি মানে কি বৃদ্ধি মানে বেছি হৈ যোৱা আৰু এটা কথা জানিব লাগিব যে বৃদ্ধি কৰ পৰা হয় ঠিক আছে বৃদ্ধি সদায় মূলৰ পৰা হয় ইয়াত যদি 35000 টকা হৰিধনৰ বৰ্তমান দৰমহা হয় হেইটোৱে মূল হ'ব ঠিক আছে এই মূলৰ পৰা 5% বৃদ্ধি কৰিব পৰা যাব তেনেকে 2 বছৰ বৃদ্ধি কৰিব লাগিব বৃদ্ধি কৰি পেলাই আমি
2 বছৰৰ পিছত হৰিধনৰ দৰমহা আমি উলিয়াব পাৰিম ঠিক আছে ইয়াত আমি 5% দুবাৰ বৃদ্ধি কৰিব লাগিব কিয়নো এই যেটো হৰিধনৰ বৰ্তমান দৰমহা ৩৫,০০০ টকা ইয়াৰ পৰা প্ৰথমতে আমি 5% বৃদ্ধি কৰি লম তাৰ পিছত আমি নতুন এটা দৰমহা পাম তাৰ পিছত আকৌ 5% বৃদ্ধি কৰি পেলাই দৰমহা এটা পাম তেতিয়া আমাৰ 2 বছৰৰ দৰমহা ওলাই যাব সো প্ৰথমতে আমি ৩৫,০০০ৰ 5% উলিয়াই লওঁ ৩৫,০০০ৰ 5% কিমান হ'ব আমি কেনেকৈ কৰিম আমি এনেকৈ কৰিম ৩৫,০০০টো আমি লিখি ললো ৩৫,০০০টো লিখি লৈ পেলাই 5% বুলি কৰে আমি সদায় এনেকৈ কৰিব লাগে হেতু জানেই ঠিক আছে গতিকে কটাকটি কৰি দিলো এনেকৈ তাৰ পিছত এই 5ৰ লগত এইকেইটা পূৰণ কৰি দিলে কিমান হ'ব আমি পাম ১৭৫০ টকা অৰ্থাৎ এই যেটো ৩৫,০০০ টকা এই ৩৫,০০০ টকাৰ 5% মানে হৈছে কিমান ১৭৫০ অৰ্থাৎ বৃদ্ধি কিমান টকা হৈছে বৃদ্ধি হৈছে ১৭৫০ এতিয়া বৰ্তমান হৰিধনৰ দৰমহা কিমান আছিল ৩৫,০০০ টকা আছিল সো ৩৫,০০০ টকাৰ লগত যেতিয়া বৃদ্ধিটো যোগ কৰি দিয়া যাব তেতিয়া এবছৰৰ দৰমহা মানে কিমান বাঢ়িছে আমি এইটো গম পাম ঠিক আছে গৰু প্ৰথম বছৰত আমাৰ দৰমহা কিমান হ'ব এই ৩৫,০০০ আৰু এই বৃদ্ধিটো যদি যোগ কৰি দিও তেতিয়া পাই যাম ঠিক আছে তেতিয়া হলে আমি যদি যোগ কৰো কিমান পাম যোগ কৰিবৰ কাৰণে আমি প্ৰথমতে ইয়াত লিখিছো ৩৫,০০০ আৰু তলত লিখিম আমি 5% মানে কিমান আছিল ১৭৫০ কিমান হল আমি পালোগে 05763 36,750 এইটো হৈছে আমাৰ প্ৰথম বছৰটোৰ মানে দৰমহা যেহেতু আমাক 2 বছৰ কৰিবলৈ কৈছে এটো প্ৰথম বছৰৰ সো প্ৰথম বছৰত আমি কিমান % বৃদ্ধি কৰিছিলো 5% বৃদ্ধি কৰিছিলো কৰ পৰা বৃদ্ধি কৰিছিলো হৰিধনৰ বৰ্তমান দৰমহাৰ পৰা কিন্তু এইবাৰ আমি বৃদ্ধি কৰিব লাগিব এইটো প্ৰথম বছৰৰ দৰমহাৰ পৰাহে 5% বৃদ্ধি কৰিব লাগিব ঠিক আছে সো ইয়াৰ পৰা যদি আমি বৃদ্ধি কৰো আমাৰ কিমান হ'বগে 36750 যদি 5%ৰ যদি কথা কওঁ তেতিয়া হলে আমি কেনেকৈ উলিয়াম আমি ইয়াত এখৰে হৰণ কৰি দিম তাৰ পিছত আমি যদি এনেকৈ কটাকটি কৰি দিও আমি পামগে কিমান আমি এটো পামগে যদি কটাকটি কৰি কৰো তেতিয়া হলে আমি পামগে ১৮৩৭ টকা 50 পইচা আমি পাম সো প্ৰথম বছৰটো 5% বৃদ্ধি কৰি পেলাই কিমান পাইছিলো প্ৰথম বছৰত 5% বৃদ্ধি কৰি পেলাই ১৭৫০ পাইছিলো তাৰ পিছত আমি প্ৰথম বছৰৰ দৰমহাটো গম পালো তো প্ৰথম বছৰৰ দৰমহাৰ পৰা আকৌ 5% যেতিয়া বৃদ্ধি কৰিছো তেতিয়া কিমান পাইছো ১৮৩৭ টকা 50 পইচা ঠিক আছে গতিকে এইটো আমি কি কৰিব লাগিব এইটো আমি এই যেটো প্ৰথম বছৰৰ দৰমহা এইটোৰ লগত আমি যোগ কৰিলেহে আমি পিছৰ বছৰৰ দৰমহাটো গম পাই যাম সো আমাৰ যেহেতু প্ৰথম বছৰৰ দৰমহা এইটো আমি গম পালোই গতিকে আমি কি কৰিম এতিয়া এই যেটো ১৮৩৭ টকা 50 পইচা এইটো আমি তাৰ লগত যোগ কৰিব লাগিব তেতিয়া আমাৰ দ্বিতীয় বছৰৰ দৰমহা আমি পাই যাম অৰ্থাৎ 2 বছৰৰ পিছৰ দৰমহা গম পাই যাম ঠিক আছে আমি লিখি লৈছো 36750 আৰু 5% মানে কিমান পাইছিলো আমি 5% মানে পাইছিলো আমি ১৮৩৭ টকা 50 পইচা পাইছিলো ঠিক আছে আমি লিখোতে আমি পইণ্টটো ইফালে মিলাই লিখিব লাগিব ইয়াত পইণ্ট দিব লাগিব আমি পাইছিলো কিমান ১৮৩৭ টকা 50 পইচা পাইছিলো তাৰ পিছত যোগ কৰিম যেটা যোগ কৰিম কিমান পাম এইটো পাম তাৰ পিছত 78583 ঠিক আছে কিমান পালো 38,587.50 ঠিক আছে 38,587.50 পালো উত্তৰটো হৈছে আমাৰ অপচন কটোৱে শুদ্ধ ঠিক আছে গতিকে ইজি এনেকৈ কৰিব লাগে কনসেপ্টটো প্ৰথমতে জানিব লাগে তাৰ পিছত কটাকটিবোৰ নিজেই কৰিব লাগিব ওকে নেক্সট আহিলে কৈছে যে এটা সংখ্যাক 10% বৃদ্ধি কৰা হ'ল পিছত সংখ্যাটোক পুনৰ 10% হ্ৰাস কৰা হ'ল ইয়াৰ ফলত আৰম্ভণিৰ তুলনাত সংখ্যাটোৰ শতকৰা হ্ৰাস বৃদ্ধি নিৰ্ণয় কৰা ঠিক আছে এটা কথা জানিব লাগিব এই অংকটো কৰিবৰ কাৰণে ইয়াত যেহেতু শতকৰা হ্ৰাস বৃদ্ধি ঠিক আছে শতকৰা হ্ৰাস বৃদ্ধি জানিবলৈ হলে সদায় আমি প্ৰথম যেটো এমাউন্ট মূল এমাউন্টটো জানিব লাগিব তাৰ পিছত কিমান বৃদ্ধি হৈছে কিমান
হ্ৰাস হৈছে সেইটো জানিব লাগিব। আকৌ কিমান বৃদ্ধি হৈছে কিমান কম হৈছে জানিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি এতিয়া এই অংকটো কৰিলে গম পাই যাব। ঠিক আছে, ইয়াত যেহেতু আমি 10% বৃদ্ধি কৰা হ'ল বুলি কৈছে, চ' ক'ৰ পৰা বৃদ্ধি কৰা হ'ব? ঠিক আছে, আমি এটা এমাউণ্ট ধৰি লওঁ। ঠিক আছে, আমি যদি 100 বুলি ধৰি লওঁ তেতিয়া আমাৰ সহজেই হৈ যায়। চ' ইয়াত কৈছে এটা সংখ্যা বুলি কৈছে, সংখ্যাটো যেনিবা আমি 100 বুলি ধৰি ল'লোঁ। যেতিয়া 10% বৃদ্ধি কৰি দিয়া যাব, 10% বৃদ্ধি কৰিলে এমাউণ্টটো কিমান হ'বগৈ? 110 টকা হ'ব। ঠিক আছে, কাৰণ 10% ইয়াৰ পৰা যদি বৃদ্ধি কৰি দিওঁ 110 টকা পাম না। তাৰপিছত কি কৰিবলৈ কৈছে, এই পিছত যিটো সংখ্যা পাম, এই সংখ্যাটো পালোঁ যে এই সংখ্যাটোৰ পৰা আকৌ 10% হ্ৰাস কৰিব লাগিব। চ' ইয়াৰ পৰা 10% হ্ৰাস কৰা মানে কি? 10%, ইয়াৰ 10% কিমান? 110ৰ 10% কিমান? এটা কথা সদায় মনত ৰাখিব লাগে, 10% উলিয়াবলৈ হ'লে যাৰ পৰা 10% উলিয়াব তাৰ জাষ্ট এটাৰ আগত পইণ্টটো দিলে হৈ যায়। ঠিক আছে, চ' 110ৰ 10% হ'ব 11 টকা। চ' ইয়াৰ পৰা যদি আমি 11 টকা অৰ্থাৎ 10% মাইনাছ কৰোঁ তেতিয়াহ'লে পাম আমি 99। ঠিক আছে, চ' আৰম্ভণিতে আমাৰ এমাউণ্ট কিমান আছিলে? 100 আছিলে। তাৰপিছত পিছত কিমান হ'লগৈ? 99 হ'লগৈ। আমি যদি এনেকৈ ভাবোঁ, প্ৰথমতে এইটো 100 টকাৰ আমি বস্তুটো কিনিছিলোঁ, কিনি পেলাই যেনিবা বিকিলোঁ যেনিবা 99 টকাত। এই বুলি যদি ভাবি লওঁ, প্ৰথমটো হ'ব কিনা দাম আৰু পিছৰটো হ'ব বিক্ৰী দাম। চ' কিনা দাম আৰু বিক্ৰী দাম আমি যদি চাওঁ তেতিয়াহ'লে আমি গম পাম যে লাভ হৈছে নে লোকচান হৈছে। চ' এইটো আমি দেখি পেলাই গম পালোঁ এইটো আমাৰ লছ হৈছে। গতিকে আমি শতকৰা হ্ৰাস বৃদ্ধি নিৰ্ণয় কৰিবলৈ গৈছে, গতিকে আমি শতকৰা হ্ৰাসহে আমি উলিয়াব লাগিব। যিহেতু কি হৈছে, আমাৰ লছ হৈছে। 100 টকা বস্তুটো আমি 99 টকাত বিকিবলগীয়া হৈছে। ঠিক আছে, আমি যদি কিনা বেচাৰ লগত বস্তু তুলনা কৰোঁ। ঠিক আছে, তাৰপিছত আমাৰ কি কৰিব লাগিব এতিয়া, আৰম্ভণিৰ তুলনাত বুলি কৈছে। আৰম্ভণিত কিমান আছিলে? আমি 100 ধৰিছিলোঁ আৰু লছ কিমান হ'ল? 1 টকা। চ' আমি এনেকৈ চাওঁ, মানে লছ পাৰ্চেণ্টেজ যদি উলিয়াওঁ, আমি সদায় ওপৰত কি আহিব? লছ আহিব, তলত আহিব CP আৰু মূল এমাউণ্ট এইবোৰ ধৰি ল'ব পাৰোঁ। তলত আমি মূল এমাউণ্টটো দিম, অৰ্থাৎ আমি CP বুলিয়ে ধৰি লৈছোঁ, একো কথা নাই। তলত অৰ্থাৎ আমাৰ কি আহিব তেতিয়াহ'লে? মূল এমাউণ্টটো কিমান আছিলে? 100 আছিলে। আৰু লছ কিমান হ'ল? আমাৰ লছ হ'ল 1 টকা আৰু এইফালে কিমান হ'ল? 100। পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে আমি 100টো পূৰণ কৰিব লাগিব। গতিকে কটাকটি যদি কৰোঁ, আমাৰ থাকিলেগৈ কি? অনলি 1% থাকিলেগৈ। 1%টো কি হয়? লছ হয়। গতিকে অপশ্যন কোনটো হ'ব? অপশ্যন কটো শুদ্ধ উত্তৰ। 1% লছ, এল মানে লছ হয়। ঠিক আছে, চ' নেক্সট আহিলে এইটো ইজি এটা প্ৰশ্ন হয় বাৰু। কৈছে যে নীৰজৰ হাতত অনিলতকৈ 20% বেছি টকা আছে আৰু অনিলৰ হাতত থকা টকাৰ পৰিমাণ নীৰজতকৈ কিমান শতাংশ কম, এইটো উলিয়াব লাগে। নীৰজতকৈ কিমান শতাংশ কম। ইয়াত দুটা কথা ইম্পৰ্টেণ্ট হয়। কোন দুটা কথা ইম্পৰ্টেণ্ট হয় মই এইটো কৈ দিছোঁ। ইয়াত কৈছে যে অনিলতকৈ 20% বেছি, অনিলতকৈ বুলি কৈছে। গতিকে অনিলতকৈ বুলি কৈছে যেতিয়া অনিলৰ এমাউণ্টটো আমি ধৰি ল'ব লাগে। ঠিক আছে, আৰু এটা কথা ইয়াত ইম্পৰ্টেণ্ট দিব লাগে, ইয়াত নীৰজতকৈ কিমান শতাংশ কম বুলি কৈছে। নীৰজতকৈ কিমান শতাংশ কম বুলি কৈছে। গতিকে নীৰজৰ এমাউণ্টটোৰ হিচাপতহে আমি পাৰ্চেণ্টেজ উলিয়াব লাগিব, কাৰণ কিমান শতাংশ বুলি কৈছে না, শতকৰা কিমান কম আছে সেই কথাটো উলিয়াবলৈ কৈছে। গতিকে নীৰজৰ হিচাপত আমি উলিয়াম। চ' এতিয়া আমি কথাটো যদি চাওঁ, ইয়াত নীৰজৰ হাতত অনিলতকৈ 20% বেছি টকা আছে বুলি কৈছে। গতিকে অনিলৰ হাতত আমি কিমান টকা আছে এইটো আমি কিবা এটা ধৰি ল'ব লাগিব। চ' আমি ধৰি ল'লোঁ যেনিবা 100 টকা। অনিলৰ হাতত কেইটকা আছে? অনিলৰ হাতত আছে যেনিবা 100 টকা। ঠিক আছে, তেতিয়াহ'লে নীৰজৰ হাতত অনিলতকৈ 20% বেছি। চ' অনিলৰ 100 টকা আছে, অনিলৰ 100 টকাৰ 20% কিমান হ'ব? 20 টকা হ'ব। ঠিক আছে, কাৰণ মই এইটো কৈয়ে থাকোঁ যে পাৰ্চেণ্টেজ যদি দিয়া থাকে যেনে 10% মানে হৈছে 110। ইয়াত 20% মানে কি? 120। আমি সেইকাৰণে 100 ধৰি লৈছোঁ, নহ'লে অন্য এমাউণ্টটো আমি ধৰি ল'লোহেঁতেন। কিন্তু সহজকৈ কৰিবৰ কাৰণে আমি 100টো আমি এমাউণ্টটো ধৰি লৈছোঁ। তেতিয়াহ'লে অনিলৰ হাতত যদি 100 টকাত থাকে, নীৰজৰ হাতত কিমান থাকিব লাগিব? নীৰজৰ হাতত থাকিব যিহেতু অনিলতকৈ 20% বেছি, তেতিয়াহ'লে 120। ঠিক আছে, তাৰপিছত আমি গম পালোঁ এহেঁতৰ মাজৰ ডিফাৰেঞ্চ কিমান? এহেঁতৰ মাজৰ ডিফাৰেঞ্চ আছে 20। অৰ্থাৎ নীৰজতকৈ অনিলৰ 20 টকা কম আছে। এইটো টকা হিচাপতহে কম, কিন্তু আমাক কি বুলি কৈছে? কিমান শতাংশ কম। তাকো কৈছে আমাৰ নীৰজতকৈ কিমান শতাংশ কম। চ' নীৰজতকৈ কিমান শতাংশ কম বুলি কৈছে যেতিয়া আমি তলত বহুৱাব লাগে নীৰজৰ এমাউণ্টটো। আমি ইয়াত যিহেতু লছ পাৰ্চেণ্টেজ উলিয়াম, তাৰমানে
ঠিক আছে লছ পাৰ্চেণ্টেজৰ কাৰণে তলত আহিব মূল এমাউণ্টটো কাৰ কথা কৈছে নীৰজৰ কথা কৈছে সেইকাৰণে তলত নীৰজৰ এমাউণ্টটোহে লগাম নহ'লে আমি 100টো লগালোহেঁতেন অনিলৰটো যদি নীৰজৰ হিচাপত কৈছে আমি তলত নীৰজৰ এমাউণ্টটো লগাইছোঁ তাৰপিছত ওপৰত আহিব আমাৰ দুইটাৰ মাজত ডিফাৰেঞ্চ কিমান 20 আৰু পাৰ্চেণ্টেজ উলিয়াবলৈ হ'লে শতকৰা উলিয়াবলৈ হ'লে জাষ্ট 100ৰে পূৰণ কৰি দিব লাগে এইটো যদি আমি কটাকটি কৰি পাওঁ কিমান এইটো শূন্যৰ লগত এইটো কাটিলোঁ তাৰপিছত আমি জাষ্ট কটাকটি কৰোঁ 2ৰে 12ক 6 বাৰ 2ৰে 10ক 20ক 10 বাৰ আকৌ 2ৰে 2 3 গুণ 6 2 5 গুণ 10 ঠিক আছে এনেকৈ আমি এই দুটা আমি পূৰণ কৰি পাওঁ 50 আৰু তলত পালোঁ আমি 3 ঠিক আছে ওপৰত আমি কিমান পালোঁ ওপৰত পালোঁ আমি 50 আৰু তলত 3 পালোঁ এইটো যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 16.66% অৰ্থাৎ আমি কোনটো উত্তৰ পালোঁ অপশ্যন ঘটো ঠিক আছে সো নেক্সট এটা প্ৰশ্ন আহিলে কি ইয়াত কৈছে যে এৰ উপাৰ্জন বিতকৈ 60% বেছি বিৰ উপাৰ্জন এতকৈ কিমান শতাংশ কম বহুতেই সহজ ইয়াত যেহেতু এৰ উপাৰ্জন বিতকৈ 60% বুলি কৈছে সেইকাৰণে আমি বিৰ এমাউণ্টটোহে ধৰি ল'ব লাগে কিয়নো ইয়াত বিতকৈ বুলি কৈছে বিতকৈ বুলি যদি কয় তেতিয়া বিৰ এমাউণ্টটো ধৰি ল'ব লাগে তেতিয়া এৰ এমাউণ্টটো নিজে নিজে ওলাই যাব আৰু এটা ইয়াত কথা কৈছে কি এতকৈ কিমান শতাংশ কম গতিকে যেতিয়া শতাংশ উলিয়াবলৈ যাম তেতিয়া এৰ মানটোহে আমি তলত বহুৱাম ঠিক আছে তলত বহুৱাম মানে আমাৰ যেহেতু শতাংশ যেটো উলিওৱা ফৰ্মুলা আছিল প্ৰফিট পাৰ্চেন্টেজে হওক বা লছ পাৰ্চেন্টেজে হওক প্ৰফিট হলে তলত আমাৰ মূল এমাউণ্ট অৰ্থাৎ কষ্ট প্ৰাইস আৰু ওপৰত প্ৰফিট আৰু 100 হয় আৰু যদি লছ পাৰ্চেন্টেজ যদি উলিয়াবলগীয়া হয় তলত সিপি বা মূল এমাউণ্ট ওপৰত লছ হয় ইনটু 100 হয় ঠিক আছে গতিকে ইয়াত আমাৰ যেহেতু এতকৈ কিমান শতাংশ কম বুলি কৈছে আমি লছ পাৰ্চেন্টেজ উলিয়াব লাগিব কমৰ কথা কৈছে যেহেতু গতিকে এতকৈ কৈছে কাৰণে এৰ এমাউণ্টটোহে আমি তলত বহুৱাম ঠিক আছে আমি ইয়াত সিপি লিখিছোঁ যেনিবা এইটো মূল এমাউণ্ট বুলি ধৰি ল'ব পাৰে ঠিক আছে সো আমি ইয়াত এৰ উপাৰ্জন বিতকৈ 60% বেছি বুলি কৈছে গতিকে বিৰ এমাউণ্টটো আমি ধৰি লওঁ সো ধৰা হ'ল বিৰ এমাউণ্ট কিমান বিৰ এমাউণ্ট আমি 100 বুলি ধৰি ললোঁ যেতিয়া বিৰ এমাউণ্ট 100 বুলি ধৰিম তেতিয়াহ'লে এৰ এমাউণ্ট কিমান হ'ব এৰ এমাউণ্ট 160 হ'ব কাৰণ বিৰ 60% না বিৰ 60% বিৰ 60% বেছি বুলি কৈছে বিৰ 60% মানে 60 আৰু বিৰ এমাউণ্টতকৈ যদি বেছি হয় 60 টো বেছি হৈ যাব না গতিকে এইটো হৈছে এ আৰু বিৰ এমাউণ্ট পাই গ'লো তাৰপিছত আমি হেতৰ ডিফাৰেন্স যদি চাওঁ আমি পালোঁ 60 অৰ্থাৎ আমি গম পালোঁ বি এতকৈ 60 টকা কম মানে 60 কম তাৰ মানে টকা বুলি নহয় আৰু মানে এতকৈ বি 60 কম আছে সো এইটোকে যদি আমি শতকৰা কম হিচাপত যদি উলিয়াবলৈ যাওঁ মই পাৰ্চেন্টেজটো জাস্ট দেখুৱাইছিলোঁ পাৰ্চেন্টেজ উলিওৱা ফৰ্মুলাটো আমি তলত বহাব লাগিব এৰ এমাউণ্ট এতকৈ বুলি কৈছে না গতিকে এৰ এমাউণ্ট তলত বহুৱাম এৰ এমাউণ্ট 160 আৰু হেতৰ ডিফাৰেন্সটো আমি ওপৰত বহুৱাম তাৰপিছত আমি 100ৰে পূৰণ কৰিম তেতিয়া আমাৰ কি হৈ যাব পাৰ্চেন্টেজ ওলাই যাব তাৰপিছত আমি কটাকটি কৰিলোঁ এইটো শূন্যৰ লগত এইটো শূন্য তাৰপিছত আমি 2ৰে যদি কওঁ 2 8 গুণ 16 তাৰপিছত 2 30 60 তাৰপিছত 2 4 গুণ 8 2 15 30 ঠিক আছে 2 15 30 হ'ব আৰু 2 2 গুণ 4 2 5 গুণ 10 হ'ব সো ওপৰত 15 আৰু 5 থাকিলে তলত 2 থাকিলে সো ওপৰত যেহেতু 15 আৰু 5 থাকিলে 15 আৰু 5 আৰু তলত 2 থাকিলে এইটো যদি আমি কৰোগে কিমান হ'ব ওপৰত 5 15 75 75 আৰু তলত 2 আৰু এইটো আমি পইণ্টত যদি উলিয়াও তেতিয়া হ'বগে 37.2 হ'বগে সো 37.2 5 হ'ব সৰি এইটো 5 হা এইটো হৰণ কৰিলে 5 হ'ব সো 37.5% কম আছে তাৰ মানে ঠিক আছে ওকে নেক্সট ইয়াত প্ৰশ্নটোত কৈছে যে এজন মানুহৰ দৰমহা 25% বৃদ্ধি হ'ল মানুহজনৰ নতুন দৰমহা কিমান শতাংশ কমালে তেওঁৰ দৰমহা পুনৰ আগৰ সমান হ'বগৈ ঠিক আছে সো প্ৰথমতে 25% বৃদ্ধি কৰাৰ কথা কৈছে তাৰপিছত যিটো এমাউণ্ট পাব সেই এমাউণ্টৰ পৰা কিমান শতাংশ কমালে আগৰ এমাউণ্টটো পোৱা যাব সেই কথাটো কৈছে সো আমি ধৰি লওঁ আগৰ এমাউণ্টৰ কথা ঠিক আছে ধৰি লৈছোঁ আমি যেনিবা আগৰ এমাউণ্টটো 100 ঠিক আছে যেতিয়া 25% বৃদ্ধি কৰা হ'ব তেতিয়া নতুন এমাউণ্টে পাম কিমান পাম 100ৰ 25% মানে কিমান বাঢ়িব 25 বাঢ়িব সো নতুন এমাউণ্টটো কিমান হ'বগে 125 হ'ব এতিয়া কথাটো হ'ল কি 125ৰ পৰা কিমান শতাংশ কমাম যাতে আমি 100 পাম
ঠিক আছে সো আমি এইটো কৰিবৰ কাৰণে কি কৰিব লাগে আমি এহেতৰ মাজৰ ডিফাৰেন্স চাব লাগে 125 আৰু 100 ডিফাৰেন্স কিমান 125 আৰু 100 ডিফাৰেন্স হৈছে 25 ওকে 25 তাৰপিছত আমি যেহেতু 125 ৰ পৰা কমাব লাগিব পাৰ্সেন্টেজটো সেই কাৰণে আমি তলত লগাম 125 আৰু ওপৰত লগাম 25 ওকে আৰু ইনটু কৰিম 100 ইয়াত ইনটু কৰিছো আমি 100 ঠিক আছে তাৰপিছত আমি জাস্ট কটাকটি কৰিম কটাকটি কৰিলে কি হ'ব এই 25 ৰে যেনিবা 25 এবাৰ 25 ৰে 125 পাঁচবাৰ আৰু 5 ৰে এই যেটো 100 আছে এই 100 টোক আমি 20 বাৰ দিলো গতিকে পাৰ্সেন্টেজ কিমান পালো 20% উত্তৰে হ'ব আমাৰ 20% অপশন খটো শুদ্ধ উত্তৰ অৰ্থাৎ যেটো এমাউন্ট আমি 25% বৃদ্ধি কৰি পেলাই পোৱা যাব সেই এমাউন্টৰ পৰা 20% যদি কমাই দিও তেতিয়া হলে আগৰ এমাউন্টটো পাও ঠিক আছে এটো লজিক্যালি এটা উত্তৰ দিব পাৰি গম পাইছেনে এটো লজিক্যালি যদি দিও ঠিক আছে যেতিয়া আমাৰ এমাউন্টটো 25% বৃদ্ধি কৰা হ'ব এইটো এমাউন্ট যেনিবা 100 টকা এমাউন্টটো যেতিয়া আমি 25% বৃদ্ধি কৰিছো তেতিয়া আমাৰ এমাউন্ট কিমান হৈছে 225 হৈছে ঠিক আছে সো 100 ৰ পৰা 25% বৃদ্ধি কৰোতে 125 হৈছে তেতিয়া হলে 125 ৰ পৰা যেতিয়া আমি 100 পাবগে লাগিব এই পাৰ্সেন্টেজটোতকে কম এমাউন্টে আমি কমাব লাগিব ঠিক আছে এই পাৰ্সেন্টেজটোতকে আমি কমে কমাব লাগিব কাৰণ 100 হে 25% মানে 25 টকা কিন্তু 125 ত 25% মানে তো 25 টকা নহয় ঠিক আছে তাতকে বেছি হ'ব সেইকাৰণে আমাৰ উত্তৰটো আমি লজিক্যালি যদিও দিও 25% তকৈ বেছি হ'বই নোৱাৰে তাৰ মানে আৰু 25% তো হ'বই নোৱাৰে 25% তকৈ কমে হ'ব সেইকাৰণে ইয়াত অপচনত আমাৰ 25% তকৈ কম এটাহে আছে 20 এনেকৈ লজিক্যালি উত্তৰটো দিব পাৰো